গাইছ আমি ভূমিশ্বৰ পাহাৰত আছোঁ ৰাজা ঠাকুৰ মন্দিৰৰ ইয়াত আৰু ইয়াত আহিছোঁ আমি অলপ ফুৰিবৰ কাৰণে এনে ধুনীয়া প্লেচ হয় মানে পৰ্যটক ইয়াত আহিব পাৰে বহুত ভাল জাগা আৰু ই মোৰ বন্ধু হয় জয়দেৱ আৰু ইয়াতে ঘৰ হয় আৰু ই জানে বহাগৰ মানে কি তাৰিখে ইয়াত পাহাৰীয়া পূজা আমি পাতো ভালকে ভাল হয় পূজাটো আমাৰ সব মানুহে বহুত মানুহে ইয়াত ভাল হয় প্লেচটো ভালেই একচুৱেলি কিন্তু বাহিৰৰ মানুহকে ইমান গম পোৱা নাই ভালকে নাজানে সেইকাৰণে আহিব পৰা নাই একচুৱেলি প্লেচটো ভাল হয় হেভি হয় আমি পাহাৰখন এখন দেখুৱাব খোজো পাহাৰখন দেখুৱাই দিয়া অলপ তো এইবিলাক চাব পাৰে কিমান বঢ়িয়া ধুনীয়া নেচাৰেল জেগা একদম পৰ্যটকৰ কাৰণে বহুত ভাল আৰু ইয়াত মাংকিও পাব দেখা বহুত মাংকি আছে ইয়াত এইটো পাথৰত যদি এইফালে দি উঠিব নোৱাৰে তো এইফালে দি সুৰুংগ এটা আছে না ধুনীয়া একদম সুৰুংগ চাই থাকক না এইফালে দি আৰামত যাব পাৰে একদম টেনশ্যন নাই এইটো চাওক আৰামত যাব পাৰে এই সুৰুংগত দি উঠি ইফালে দি সোমাই আপোনাৰ এইটোত যাব পাৰে কি এইটো ওপৰত আপুনি যাব পাৰে বহিব পাৰে ইয়াত চাই থাকক ধুনীয়া জেগা কেনেকে ফাইনেলি এতিয়া একদম শিলৰ পাথৰৰ মাজেদি মই সুৰুংগ দি যাই আছো এইটো ভূমিশ্বৰ পাহাৰ বুলি কয় ভিডিঅ'টো তামাম মজা হ'ব ধামা হৈ যাব ধামাকা হৈ যাব চাওক না মই দেখি আছো গোটাই পৰিৱেশখিনি এনেকে যাব লাগিব এইফালৰ পৰা মই এনেকে কষ্ট কৰি যাই আছো চাওক ভিডিঅ'টো একদম মজা হ'ব আপোনালোকে লাইক শ্বেয়াৰ কৰিব তো গাইছ ফাইনেলি তাৰমানে এইটো গুহা বুলি যিটো সুৰুংগ বুলি কয় এইটো নিজে হোৱা পাথৰৰে হয় এইটো ভূমিশ্বৰ পাহাৰ বুলি কয় ৰাজা ঠাকুৰ মন্দিৰ তাতে আছে মই মন্দিৰটো দেখাম পিছত তো এতিয়া যাই আছো আমি ওপৰলৈ একদম দুটা শিলৰ মাজেদি আমি দুইজনে যাই আছো তো আপোনালোকে চাওক না কেনেকুৱা একদম ক'ত যে আছো মানে ধৰিবই নোৱাৰো এনেকুৱা জেগাত আছো আৰু এনেকুৱা পৰিৱেশ আপোনালোকে চাব পাৰে একদম মজা জেগা মোৰতো একদম মানে নকওঁ আৰু এনেকুৱা হৈ আছে একদম ভিডিঅ'টো ধামাকা হ'ব আজি তো ই মোৰ বন্ধু হয় আমি দুজনী আছো আৰু এতিয়া আমি ওপৰলৈ যাম আপোনাৰ ওপৰৰ পৰিৱেশটোও দেখাম তো আপোনালোকে চাই থাকক মোৰ পিছে পিছে আহক তো কেনেকুৱা জেগা চাওক না আমি ধুনীয়াকে আহি আছো একদম বঢ়িয়া জেগা একদম নেচাৰেল আৰু তো আপোনালোকে আহিব পাৰে নিশ্চয় পৰ্যটক গাইছ চাই থাকক না ৱাও কি মজা একদম ধুনীয়া যাই আছো এনেকে আপোনালোকে চাওক এনেকে যাই আছো চব পাথৰৰে ভৰা আপোনালোকে চাওক পাথৰৰ এনেকে মাজেদি আমি আহি আছো একদম ধুনীয়া একদম মজা ফাইনেলি আমি বাহিৰলৈ ওলালো তো আপোনালোকে চাই থাকক ওপৰৰ পৰিস্থিতিটো মই দেখাই আছো গাইজ ফাইনেলি ভণ্টিকেইজনে একদম ধুনীয়াকে পিকনিক কৰিছে পাৰ্টি কৰি আছে চাওক বিৰাট লাজ কৰে গোটেইকেইটা বহুত লাজ কৰে একদম লাজুকীৰতা নিচিনা লাজতে মৰু হৈ যায় চাওক না চব পিছফালে মুখ দি আছে গোটেইকেইজনে চাওক মুখ গিলা নগৰৈছি না বাবু একো নাই বাৰু হেপী নিউ ইয়াৰ আমি মন্দিৰৰ আহিলোঁ মন্দিৰৰ আপুনি পৰিৱেশ আজি নকৰোঁ বাহিৰৰ পৰা দৃশ্যটো দেখাম বাৰু কেনেকুৱা হয় এইটোৱে ৰাজা ঠাকুৰ মন্দিৰ আপোনালোকে চাব পাৰে এতিয়া মাংকি গোটেই মাংকি বহি আছে চাওক না আপোনালোকে এই মাংকি আপোনালোকে চাওক একদম ধুনীয়া জেগা ইয়াত চাওক গোটেই মন্দিৰত পূজাৰী গোটেইখিনি আছে আপোনালোকে চাওক তো আমি বাৰু প্ৰৱেশ নকৰোঁ অলপ খালোঁতো মাছ মাংস সেইকাৰণে আমি প্ৰৱেশ নকৰোঁ তো আমি ইয়াৰ পৰা ভক্তিটো ল'লোঁ থেংক ইউ আপোনালোকে চাব ব্লগটো
আৰে ব্লগ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু নতুনকৈ যিহেতু আহিছে মোক লাইক শ্বেয়াৰ গোটেইখিনি কৰিব ফাইনেলি চাওক না গোটেই মাংকি এইটো গোটেই গছত মাংকিয়ে গাইজ ফাইনেলি এই খুৰাই গোটেই মাংকিখিনিক বহুত দি আছে হাতত তে খুৰা কেনেকুৱা আপুনি মাতিলে কিয় আহে বাৰু আপুনি অলপমান কেমেৰা ফালে চাই দিয়ক আপুনি অলপমান খুৰা আপুনি অলপ কেমেৰা ফালে চাই দিয়ক অলপ মানে কেনেকুৱা আপুনি মাতিলে যে গোটেইখিনি আহিছে এতিয়া আপুনি কেতিয়াৰ পৰা দি আছে এই বস্তু বহুত দিন হ'ল না তথাপিও আপোনাৰ সপ্তাহত দিয়ে আপুনি অঁ তো আপোনাক তাৰমানে একেবাৰে ভয় নকৰে না একদম ওচৰৰ পৰা দি আছে আপুনি তে খুৰা ইয়াৰ অলপমান কওক আপুনি ইয়াৰ বিষয়ে অলপমান কওক আপুনি তো গাই চাওক না কেনেকুৱা একদম পৰিৱেশ কিমান ভাল এই খুৰাই দি আছে হাতেৰে একদম বঢ়িয়াকৈ খাই আছে সিহঁতে চাওক কোনো ডিষ্টাৰ্ব নাই কোনো হাল্লা নাই আৰু খুৰাই মাতিলে পুৰাই মানে গোটেইখিনি নামি আহে ওপৰৰ পৰা তো আপোনালোকে চাওক পৰিৱেশটো কেনেকুৱা একদম বঢ়িয়া চাওক হেভি লাগছিলে ভাল লাগছিলে ভাই মাংকিবিলাক আমাৰ এনেকৈ আহি আছে ধুনীয়া চাওক না একদম নিজে হাতে কৈ আছো আজি একদম ভাল লাগছে এই ৰাজা ঠাকুৰ মন্দিৰৰ পূজাৰীক লগ পালোঁ আৰু এই খুৰাৰ নাম হৈছে আনন্দ চন্দ্ৰ বৰ্মন তো ই অলপ মন্দিৰৰ বিষয়ে ক'ব মন্দিৰটো কেনেকুৱা ডেভেলপ হৈছে আগত কেনেকুৱা আছিল খুৰাই অলপ ক'ব খুৰা আপুনি কওক কেনেকুৱা হৈছে ডেভেলপ আগত কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হৈছে একদম বঢ়িয়াকৈ কৈ দিয়ক আগতে এতিয়া আছিল তাৰপিছত নাখাই এই ঠাই এৰপৰা সেই খাই বন্ধা খাই তিনিবাৰ ল'ৰা খালোঁ আৰু এনে মানে মানুহ কেনেকুৱা হয় মানুহ হৈয়ে থাকে না হৈয়ে থাকে আৰু জাগাখিনি বহুত ভাল এতিয়া মানে পিকনিক চিকনিক খোৱাৰ কাৰণে বহুত মানুহ আহে পানীও দোকান থাকে আৰু এনে বহাগৰ কেই তাৰিখত পূজা হয় খুৰা এইটো 6 তাৰিখত না আচ্ছা আৰু আপুনি কি ইয়াতে থাকে এনে ঘৰত যায় আপোনাৰ ওচৰতে ঘৰ সেই টাৰ্ণিঙৰ তাতে ঘৰ না আচ্ছা খুৰা কওক অলপমান মন্দিৰৰ বিষয়ে আপুনি পূজা পাঠ কৰি সদায় লাগি আছে যে কেনেকুৱা মন্দিৰটো আছিল কেনেকুৱা চিৰদিনে মই আহোঁ ৰাতিপুৱা 5টাত আহোঁ আৰু সন্ধ্যাবেলা আহোঁ আজি পানী নহওঁতে মই আহিছোঁ চলালে আচ্ছা খুৰা আপোনাৰ পূজাৰীটো ৰাইজে পাতি দিছে নে আপুনি মানে এতিয়া মই একচুৱেলি মই নিজস্ব কৰিছিলোঁ নিজে তেল চেলবিলাক নিজে আনো হয় ধূপ চাতি চব নিজে আনো হয় কিন্তু মধ্যতে থল মোক ৰাইজে থল তাৰপিছত দৰ্জা চৰ্জা খোলা দিল চাবি ঠাই দিল মোৰ হাততে এই লকডাউন হৈ গ'ল যে ওতে যে বন্ধ কৰিল বন্ধ কৰাৰ পৰা এইগিলা নাপাওঁ আৰু মই
এলা মই এলা নিজে তেল আনো ধূপ আনো নিজে দিওঁ নিশ্চয় ৰাইজ মানে পালে অলপ সহায় কৰিব খুৰাক অঁ মন্দিৰত অলপ গোটেইখিনি তেল চেল অলপ গোটেইখিনি চবেই যদি আনি অলপ দিয়ে তো চবৰে ভাল তো নাই। মন্দিৰ হয় ৰাইজে সহায় কৰিব মই নোখোজোঁকে তাকেতো অঁ মোৰ ইচ্ছা যদি হয় দিব হুম, আৰু নহ'লে মই নোখোজোঁ তাকেতো মই কিবা মতে মই চলাং হয় সপ্তাহত কিমান লাগে এনে খুৰা মানে ধৰ সপ্তাহত আপোনাৰ ধূপ আৰু তেল কিমান মান লাগে মোক হয় মোক মন্দিৰত সপ্তাহত আধা লিটাৰ কৰি লাগে 8 লিটাৰ লাগে আৰু ধূপ অঁ ধূপ কিমান লাগে ধূপ কেই পেকেট লাগে খুৰা সপ্তাহত অঁ ধূপ কেই পেকেট লাগে অঁ কেই পেকেট লাগে ধূপ ধূপ মাহত সৰু পেকেট হ'লে 3 পেকেট লাগে 3 পেকেট মানে সপ্তাহত 1 পেকেট হ'লে চলি যায় অঁ 1 পেকেট হ'লে এইখানি বেছি হয় তো চবে সহায় কৰিব ৰাইজ মানে খুৰাই বহুত নিজে ব্যৱসায়কৈ এই মন্দিৰত চাকি ধূপ জ্বলাই আছে তো ৰাইজে আপোনালোকে চাব আঠুঘৰ ৰাইজকো মই অনুৰোধ কৰিছোঁ মোৰ ব্লগটোত চাব বাৰু যে খুৰাক অলপ সহায় কৰে যেন প্ৰতি সপ্তাহত আমি থেংক ইউ আমি ইয়াতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো এতিয়া আমি ঘৰত যাম আৰু আপোনালোকে পৰিৱেশটো চাব থাম্বেলখন চাই নিশ্চয় গম পাইছে কেনেকুৱা পৰিৱেশটো বঢ়িয়া জেগা আৰু মই পূজাৰীৰ লগতো কথা পাতিলোঁ আৰু যিয়ে মানে ইয়াৰ বান্দৰখিনিক মানে যিখিনি বস্তু আনিছে মোৰ হাতেৰেও খোৱালোঁ আৰু খুৰাইও খুৱাইছে খুৰা বহুত দিনৰ পৰা মানে খুৱাই আছিলে তো মানে সপ্তাহতে 2 দিন খুৱাই বুলি কৈছে তো আপোনালোকে চাব আৰু ইয়াত পৰ্যটক আহিব পাৰে বঢ়িয়া জেগা একদম ইয়াৰ আঠুগাঁও ৰাজা ঠাকুৰ মন্দিৰ বুলি কয় এইটো ভূমেশ্বৰ পাহাৰ তো আহিব পাৰে তো গাইছ একদম বাই বাই হেপী নিউ ইয়াৰ